নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ থালিখনত আছে ব্লেক চিকেন। কেনেকৈনো ব্লেক চিকেন ৰান্ধিলোঁ তাকে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইয়াত দেখিছে হাজবেণ্ডে এটা ঘৰৰে কুকুৰা তেওঁ চাফা কৰি আছে। চাফা কৰাৰ পিছত নোমবোৰ এনেকৈ পুৰি লোৱা হৈছে। এয়া তলত কলপাত দি মানুহজনে কাটিবলৈ লৈছে। আমাৰ মাংস কটা হৈ গ'ল। এয়া যোগাৰ কৰি লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট অলপ, এয়া হৈছে জালুকৰ গুড়া, এইখিনি তিল, লগতে আছে জিৰা গুড়ি, লং, ইলাচি, দালচেনি, তেজপাত। এতিয়া কেৰাহীখন পাতি লৈছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল দিছোঁ। তেল দিয়াৰ পিছত এতিয়া ইয়াত ইনগ্ৰিডিয়েণ্টবিলাক দিম। এয়া হৈছে তেজপাত, লং, ইলাচি, দালচেনি দি পেলাই এতিয়া পিঁয়াজ অলপ দিছোঁ। পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। অলপ সময় ভজাৰ পিছত পিঁয়াজটো এয়া ব্ৰাউন হৈ গৈছে। ইয়াত দি দিছোঁ এতিয়া আদা নহৰু পেষ্ট। এয়াও অলপমান লৰাই লৈছোঁ, অলপমান ভাজিব লাগিব। এতিয়া দিছোঁ এয়া জিৰা পাউডাৰ। জিৰাখিনি অলপমান ভাজি ল'ব লাগিব। প্ৰয়োজন অনুসাৰে এয়া দিব লৈছোঁ হালধি। এতিয়া মছলাটো ভজা হৈ গ'ল। এতিয়া দিব লৈছোঁ এয়া মাংসখিনি দেখিব হৈছে কি ধুনীয়াকৈ কাটি দিছে হাজবেণ্ডে। এয়া দি লৈছোঁ। এতিয়া অলপ সময় ভাজি থাকিব লাগিব। এয়া দেখা পাইছে মছলাখিনি ভালকৈ মিক্স হোৱালৈকে মই লৰাই আছোঁ। এয়া সোৱাদ অনুযায়ী নিমখ দি ভালদৰে লৰাই দিছোঁ। অলপ সময় ঢাকোন দি ৰখাৰ পিছত এয়া দেখিছে মাংসৰ পৰা তেলবিলাক নিগৰি ওলাইছে। এতিয়া দিছোঁ এয়া জালুকৰ গুড়া। জালুক গুড়া দিয়াৰ পিছত অলপমান আকৌ লৰাই থাকিব লাগিব, তেতিয়াহে ভাল হ'ব। মাংসখিনি ভজা 15 মিনিট হোৱাৰ পিছত এয়া ইমান ধুনীয়া কালাৰ আহিছে দেখিছেনে। এয়া আলু দিব লৈছোঁ। এয়া বাবুৱে মোক হেল্প কৰোঁ বুলি আলুবিলাক কাটি দিছে বিভিন্ন চাইজত। আলু দিয়াৰ পিছত ভালদৰে লৰাই অলপমান ঢাকোন মাৰি ৰাখি দিম। মাংসত দিবলৈ এয়া অলপমান পানী গৰম কৰি লৈছোঁ। আলু আৰু মাংস ভালদৰে ভজাৰ হোৱাৰ পিছত এয়া সাজু কৰি থোৱা তিলৰ গুড়াখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। তিলখিনি যিহেতু ভজাই আছিল গতিকে বেছি দেৰি ভাজিব নালাগে। এতিয়া গৰম পানী মই দি দিম। এয়া দিছোঁ গৰম পানী। পানী দিয়াৰ পিছত ভালদৰে উতল অহালৈকে এতিয়া ঢাকোন মাৰি ৰাখি দিম। এয়া উতল অহাৰ পিছত মাংসটো ধুনীয়া হৈ গৈ আছে আৰু ইয়াৰ তিল দিয়াৰ কাৰণে গোন্ধটো ইমান ধুনীয়া আহিছে। আধা ঘণ্টা সিজোৱাৰ পিছত এয়া মোৰ মাংস ৰেডি হৈ গ'ল আৰু শেষত এয়া ধনিয়া কাটি দিছোঁ, মান ধনিয়া। এয়া পৰিৱেশনৰ বাবে ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটিত সাজু কৰি লৈছোঁ। এয়া দেখিছে মোৰ বাটি ৰেডি হৈছে। মোৰ ভাইটিয়ে আকৌ মাছ মাংস একো নাখায়। আগতে খাইছিল, সেইবাবে তাৰ কাৰণে এতিয়া আমলেট এটা ৰেডি কৰিব লৈছোঁ। আমলেটৰ কাৰণে কণী দুটা আৰু অলপমান পিঁয়াজ দি পেলাই ফেটি লৈ ইয়াত টাৱাখনত বহাই দিছোঁ এনেদৰে। এয়া আমাৰ আমলেট ৰেডি হৈ গ'ল। আমাৰ ঘৰৰ বৰ্তমান 4জন সদস্যলৈ এয়া 4খন থালি ৰেডি কৰি লৈছোঁ। এয়াই হৈছে আজি আমাৰ ব্লেক চিকেন ওৰফে তিল চিকেন। আপোনালোকেও এনেদৰে খাইছেনে কেতিয়াবা জনাবচোন। যদি খোৱা নাই আপোনালোকেও এনেদৰে কেতিয়াবা ৰান্ধি চাবচোন আৰু কেনে পালে জনাব। মাংসৰ লগতে আজি আমাৰ থালিখনত লৈছোঁ এয়া অমিতাৰ খাৰ, লগতে বগৰীৰ আচাৰ আৰু ভোট জলকীয়া। এনেদৰে আজি আমাৰ ভাত সাজ ৰেডি কৰি ল'লোঁ। আজি আমি এনেকৈয়ে খালোঁ। ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।